হেল্ল' গাইজ, কি খবৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ফিছ থালি। আৰু মোৰ ভিডিঅ'টো আজি অকণমান দীঘলীয়া হ'ব। আশা কৰোঁ আপোনালোকে স্ক্ৰিপ নকৰাকৈ শেষৰলৈকে চাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিত কি প্ৰয়োজন হ'ব ব'লক আপোনালোকক দেখুৱাওঁ। ইয়াত আমি মাছ ল'লোঁ, আধা কেজি মাছ, একেবাৰে লোকেল মাছ। দেখিছে? আধা কেজি মাছ ল'লোঁ, আলু 5টা মিডিয়াম চাইজৰ, কাজি নেমু 1টা আৰু নহৰু 5 ফুটামান ল'লোঁ, খুন্দি ল'লোঁ। তাৰপিছত বিলাহী 3টা আৰু 2টা পকা জলকীয়া আৰু মান ধনিয়া। এতিয়া গম পায় যিহেতু এতিয়া গৰম দিন হৈ আছে, গৰম দিনত ধনিয়া পাবলৈ অকণমান টান, সেইকাৰণে মান ধনিয়াই লৈ লৈছোঁ। আজি কুকাৰতে আমি বিলাহী আৰু আলুখিনি বইল কৰি ল'ম। কেৰাহীত বইল কৰি অকণমান সময় লাগে, সেইকাৰণে কুকাৰত চিটি মৰাই দিম। এইখিনি 5টামান মিডিয়াম চাইজৰ আলু, তাৰপিছত বিলাহী ইয়াতে দি দিম, সৰু সৰুকৈ নাকাটো, গোটাকৈ মাজত ফালি দিম, তেতিয়া চিটি মাৰিলে ধুনীয়াকৈ সিজি যাব তাতে। বিলাহী 3টা দিছোঁ আৰু 2টা পকা জলকীয়া। পানী আপোনালোকে চাই ল'ব, বেছি ডাঠো কৰিব নালাগে আৰু একেবাৰে পাতলো কৰিব নালাগে, মিডিয়াম চাইজৰ। তেতিয়ালৈকে আমি মাছখিনি ফ্ৰাই কৰি লওঁ। এইখিনি মাছখিনি ফ্ৰাই কৰি আছোঁ। মাছখিনি ফ্ৰাই কৰা হ'ল। এইখিনি দেখিছে ধুনীয়াকৈ আলু বিলাহী সিজিলে, সোৱাদ অনুসৰি নিমখ আৰু হালধি বইল কৰোঁতে মই তাতেই দি দিছোঁ। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলখিনি ইয়াত দিলোঁ, ক'লা সৰিয়হ অকণমান আৰু খুন্দি লৈছোঁ 5টামান নহৰু। ইয়াত মই আদা ব্যৱহাৰ কৰা নাই আৰু মছলাও ব্যৱহাৰ কৰা নাই। টেঙা চব্জি বনাইছোঁ যে, সেইকাৰণে এইবোৰ একো ব্যৱহাৰ কৰা নাই মছলা। অলপ অলপ ৰঙা হ'ল দেখিছে। এতিয়া যিখিনি আমি আলু বিলাহীখিনি বইল কৰিছোঁ, সেইখিনি এতিয়া ইয়াত তেল মাৰি দিম। দেখিছে? বইল কৰোঁতে আপোনালোকে নিমখ হালধি তাতে দি ল'ব। 2টামান আলু অকণ অকণকৈ ভাঙি ল'ম। দেখিছে? এতিয়া অলপ অলপ উতলি আছে, মাছখিনি ইয়াত এড কৰি দিম চব্জিখিনিত। আৰু মই আপোনালোকক কাজি নেমু এটা দেখাইছিলোঁ, গোটেইডোখৰ এটা নালাগে, মই তাৰে সৰু 2ডোখৰ কৰি ল'ম, তাৰে 2ডোখৰ ইয়াত দি ল'ম। তাৰে 2ডোখৰ কাজি নেমু এয়া দেখিছে, ঘৰৰে কাজি নেমু, ধুনীয়াকৈ ৰস ওলাইছে। ইয়াত আপোনালোকে মছলা ব্যৱহাৰ নকৰিব, যিহেতু টেঙা চব্জি, সেইকাৰণে। ঘৰত এনেকুৱা বনাই চাবচোন, বৰ খাই ভাল লাগে। যিহেতু গৰম দিনত দুপৰীয়া খালে বৰ ভাল লাগে, পেটটোও ঠাণ্ডা হৈ থাকে গৰম দিনত টেঙা চব্জি খালে। আৰু সদায় সদায় কিমান মছলা চব্জি খাম, কেতিয়াবা কেতিয়াবা এনেকুৱা টেঙা চব্জি খালেও ভাল হৈ থাকে পেটটো, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, বেছিকৈ মছলা পাতি নাখালে। এতিয়া নমাব পাৰি, যিহেতু আমি এইখিনি বইলে কৰি লৈছোঁ। ধুনীয়াকৈ সিজিলে এতিয়া। মাছখিনিও ফ্ৰাই কৰি লৈছোঁ আৰু আলুকেইটাও আমি কুকাৰত চিটি মৰাই লৈছোঁ। 5 মিনিটমানৰ কাৰণে ঢাকন দি থ'ব, মাছখিনিত সোমাবলৈ টেঙাবোৰ। তাৰপিছত বনাম আমি এতিয়া সৰু মাছৰ চাটনি। ভোট জলকীয়া 1টা, মিডিয়াম চাইজৰ 2টা পিঁয়াজ আৰু 5টামান নহৰু আৰু সৰু মাছ অকণমান। তেল গৰম কৰি ল'লোঁ কেৰাহীত। দেখিছে? সৰু মাছৰ আৰু কি চাটনি আছে মোক কমেণ্ট কৰি জনাবচোন আপোনালোকে। আৰু এই চাটনিটো খায়ো যদি ভাল পায় মোক কমেণ্ট কৰি জনাব। মাছখিনি এতিয়া আমি ফ্ৰাই কৰি লওঁ। এইখিনি মাছ এয়া মাছখিনি বৰ ধুনীয়াকৈ ৰঙচুৱা হ'ল দেখিছে। এতিয়া আমি ইয়াত এড কৰিম 2টা পিঁয়াজ যে কুটি থৈছিলোঁ, 2টা পিঁয়াজ আৰু নহৰু আৰু ভোট জলকীয়া আধা দিছোঁ, গোটেইখিনি দিয়া নাই। আপোনালোকে ইয়াত
আদাও দিব পাৰে, একো কথা নাই। এতিয়া যেতিয়ালৈকে পিঁয়াজ আৰু নহৰু ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে আমি ভাজি থাকিম এইখিনি। একেবাৰে ৰঙচুৱা হৈ ল'ব লাগিব। কিন্তু আপোনালোকে পিঁয়াজখিনি আগত ভাজি নল'ব, প্ৰথমত এনেকুৱাই কৰি ল'ব, যেতিয়া মাছখিনি ফ্ৰাই কৰিব অলপ অলপ ৰঙা হ'ব তেতিয়া পিঁয়াজখিনি দি দিব। এইখিনি পিঁয়াজখিনি ৰঙচুৱা হ'ল দেখিছে, আৰু নহৰুখিনিও ৰঙচুৱা হ'ল। এতিয়া আমি খুন্দনাত দি ল'ম এইখিনি। আপোনালোকে মিক্সিত মাৰিও ধুনীয়াকৈ চাটনি বনাই খাব পাৰে, একো কথা নাই। কিন্তু মই খুন্দনাত খুন্দি খাম। সৰু মাছৰ আৰু কি কি চাটনি আছে মোক ক'বচোন। সৰু মাছৰ চাটনি খাই মই বৰ ভাল পাওঁ। আপোনালোকে ভাল পায়নে? এইখিনি দি ল'লোঁ। দেখিছে, একেবাৰে চিম্পল আজিৰ মোৰ খানা। একো মছলা পাতি নাই, একোৱে ব্যৱহাৰ কৰা নাই। দেখিছে আপোনালোকে, এইখিনি খুন্দি ল'লোঁ। এয়া একেবাৰে ধুনীয়াকৈ মিহি হৈ গ'ল। এয়া মোৰ থালি ৰেডি হ'ল। ইয়াত আছে মাছ, আৰু এইখিনি চাটনি আৰু নেমু এডোখৰ, ভাত আৰু ভোট জলকীয়া অকণমান। আপোনালোকে ট্ৰাই কৰি চাবচোন ঘৰত।